हेलो गाइस, वेलकम बैक टू माय नवज्योति कुमार मोर नतुन भिडिओলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সবে ভালে চাগে। তো মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ সকলোকে। আজি ঘৰতে কাম লাগি থকা আছে, যোনটো লেট্ৰিনৰ টেংকি আছিলে। তো মাজৰ পাৰ্টবিলাক যোনবিলাক মাজৰ পাৰ্টিশ্যন যোনবিলাক আছিলে সেইবিলাক বনাই থকা আছে। তাকে ভিতৰত দেখাবলৈ চেষ্টা কৰিম, চাই থাকক ভিতৰত লাষ্টে ইনি দিয়ক। তো এইফালে দেখিছে মছলা, এইফালে ইটা দেখিছে, আৰু এইফালে দাদা লাগি আছে। তো এইটো ভীম হ'ব শ্বৰ্ট দিবলৈ কাৰণে। ৰিং গাঁঠি থৈ দিয়া আছে। তো ইয়াত যোনটো দেখিছে আপোনালোকে মিডিলত আৰু এটা ৰড আহিব। ইয়াত এতিয়ালৈকে বন্ধা নাই, বান্ধিব লাগিব সেইটো। আৰু এইটোৰ পৰা এইটোলৈ পাছ হোৱাকৈ সেইফালে দিয়া আছে তলত। আৰু এইটো হ'ব নেক্সট, মানে 3টা পাৰ্ট হ'ব। 3টা পাৰ্টৰ ইফালতো লাষ্ট হয়। সেইটোত ইয়াত ফুল হৈ যোনটো পানী জমা হ'ব সেইটো ইফালে আউট হৈ যাব মানে। তো এইফালে পাইপ হ'ব। আৰু বাকী কাম বন এইফালে হোৱা নাই, হ'ব আৰু লাহেকৈ। আৰু এইবিলাক প্লাষ্টাৰ হ'ব। এইফালে এডোখৰ সৰু সুৰাকৈ প্লাষ্টাৰ মৰা হ'ল। তো বাকী ইয়াৰ ভিতৰতো প্লাষ্টাৰ মৰা হ'ব, দিন লাগিব আৰু। তো গাইজ, মোৰ মিনি ব্লগ ইমানে আছিলে। তো আজিলৈ ভিডিঅ'টো ইমানে।